है ना क्यों रखे इमान दीघल दाढ़ी लड़की के आगे सब जीरो है भाई इधर चाय का बगानी हीरो है भाई ओ माय गॉड किसे कलर चाहती है हम लोग को देखकर भाव का खाती নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকক মই ইতিমধ্যে পূজাৰ আগতো মই কালেকশ্যনৰ ভিডিঅ' দেখাইছিলোঁ আৰু আজিও আকৌ আহিছোঁ কালেকশ্যনৰ ভিডিঅ'লৈ খুব ধুনীয়া ধুনীয়া কাপোৰ আনিছে আৰু ইয়াত এজন খুব ধুনীয়া মৰম লগা ব্যক্তি বহি আছে হাই কি খবৰ কেনেকুৱা বাকী ৰোজা কেনেকৈ গৈছে ৰোজাটো ভালে গৈছে ন ৰমজান মাহ আৰু বিহু ভালে গৈছে বিহু আহি আছে আগন্তুক যিহেতুকে ঈদ আহি আছে বিহু আহি আছে কেনেকুৱা কালেকশ্যন ৰাখিছা কালেকশ্যন তামাম বিহু কাৰণেতো একদম স্পেচিয়েল চোৱা সোণৰ অসম ঠিক আছে খুব ধুনীয়া প্ৰিণ্ট আছে আচ্ছা প্ৰিণ্টৰ আৰু পাবা নতুন জিন্স জগাৰ্ছ কাৰ্গো টি চাৰ্ট ড্ৰপ চল্ডাৰ প্ৰথম গেঞ্জিৰ পৰা চাওঁ অ'কে আৰু ৰোহনে অকণমান আগত আহি কিনে জুম কৰি দেখাই দিবা হা এইবাৰ চবতকৈ মষ্ট ট্ৰেণ্ডিং ৰিচেণ্টলি ভিডিঅ' এটা ভাইৰেল হৈছিলে ন লেকাৰ্ছ টি চাৰ্ট আচ্ছা বঢ়িয়া বাদ দিয়া হে এই তৰুণ গগৈ গুচি গ'ল ডাইলগ থাকি গ'ল ঠিক আছে বাদ দিয়া জুবিন দা আমাৰ জুবিন দা ঘেণ্টা খাতিৰ নকৰোঁ আহি যোৱা টি চাৰ্টত আহিব মই দেখাই যাম তুমি পঢ়ি যাবা অ'কে পঢ়া আপোন ভালে জগত ভাল অৰ্থাৎ নিজ ভালে জগত ভাল এইটো অকল মোৰ ওচৰত পাবা আকৌ বেলেগ ক'তো নোপোৱা আচ্ছা ঠিক আছে বৈ যোৱা সাগৰলৈ বৈ যোৱা নয় নয়তো সদায় সাগৰলৈ সাগৰলৈ ঠিক আছে এইটো চোৱা সুৰণি এজাক বৰষুণ খুব ধুনীয়া ধুনীয়া বাক্য আৰু যিহেতুকে আপোনালোকে জানে মই খুব মানে ধুনীয়া বুলি নকওঁ ময়ো লাইন মাৰি দিওঁ গতিকে ইয়াত লাইন থকা যিহেতুকে স্পৰ্টিং আছে খুব ভাল লাগিছে আজিৰ অসমীয়া নিজক নিচিনিলে অসম ৰখাতলৈ যাব হয়নে নহয় এইটো কথা ক'ব যি মূলা বাঢ়ে তাৰ দুপাততে চিন স্পেচিয়েলি ডেকা ল'ৰাকেইটাৰ কাৰণে বঢ়িয়া ঘৰৰ কথা নুশুনে যে যি মূলা বাঢ়ে দুপাততে চিন পোৱালিকেইটাক চোৱা নাই এইটো বহুত স্পেচিয়েল বস্তু হা স্পেচিয়েল সদায় মাদাৰ্ছ ডে মনাওঁ কিবা মনাওঁ কিন্তু এইটো ফাদাৰ্ছৰ কাৰণে দেউতাৰ নিচিনা চুপাৰ হিৰো আৰু বিশেষ এটা কথা এনেকুৱা স্পৰ্টিং কিন্তু মই কেইটামান নিম মোক লাগিব মোৰ ভাল লাগিলে মানে বিশেষ না নিব লাগিব এইবোৰ স্পৰ্টিং আমি প্ৰমোশ্যন নকৰিলে কোনে কৰিব কলাৰ থকা টি চাৰ্ট দেখাই দিলে আৰু এটা ট্ৰেণ্ডিঙৰ বস্তু দেখাম আজিকালি ল'ৰাখিনিয়ে খুব বিচাৰি আছে বেক প্ৰিণ্ট বুলি কয় এনিমি প্ৰিণ্ট কেটলগ চোৱা লৈ যোৱা আচলতে মই বেছি কথা ক'বলৈ মন যায় মই অকল কালেকশ্যন দেখাবলৈ মন গৈছে সেইকাৰণে আপোনালোকক যিমান পাৰোঁ দেখাই গৈছোঁ এইটো জগাৰ্ছ নিউ ষ্টাইল ইলাষ্টিক ফুল ষ্ট্ৰেচেবল ঠিক আছে আৰু ইলাষ্টিক নথকা দেই এইটো জিন্সৰ ব্লেকত ব্লেক গ্ৰে ক'ব পাৰা এইটো বঢ়িয়া এইটো ঠিক আছে অকণ ডাৰ্ক ডাৰ্ক গ্ৰে ঠিক আছে এইটো চোৱা এইটো জিন্সৰ হা 6 পকেট এইটো জিন্সৰ এইটো এটা চোৱা তামাম আইটেম ফেঞ্চি সেই কালাৰ আছে শ্বৰ্ট আছেনে হা শ্বৰ্টো আছে জিন্সৰ হাফ পেণ্টো আছে এইবিলাক চাৰ্ট আছে এনেকুৱা আৰু বহুত ডিজাইনৰ চাৰ্ট আছে ঠিক আছে সেইবিলাকত আমি ডিজাইন লগাই থৈছোঁ এইযোৰ হ'ল জৰ্ডান ঠিক আছে অভি ৰেট্ৰ 6 উইথ কেছ ম'ম' পিয়'ৰ ফাৰ্ষ্ট কপি উইথ কেৰি বেগ ইয়াৰ কালাৰ वाव बहुत सॉफ्ट न सॉफ्ट এইটো চোৱা এক से बढ़ के दो বুলি কয় যে মোস্ট ট্ৰেন্ডিং আছে এইটো হোৱাইট আছে কি হ'ব তুমি ৰডত বনি হোৱাইট ন ভিতৰত হোৱাইট লাগিছিলে কিন্তু ইয়াত ও মাই গড গোটেই কালাৰ সিৰিয়াসলি এইখিনি পিংক হৈ গ'ল আৰু এইখিনি তোমাৰ লাইট তোমাৰ স্কাই ব্লু টাইপৰ এইখিনি ডাৰ্ক ব্লুটো আগৰ পৰা আছিলে ৱাও সব চেঞ্জ হৈ গ'ল এইখিনি হোৱাইট হৈ থাকিলে আৰু যিমান দেৰি ৰ'দত আছে সিমান কালাৰটো একদম নেচাৰেলি ওলাই আহিছে ফুটি আহিছে গতিকে এইটো হৈ গ'ল তোমাৰ জৰ্ডানৰ
এইটো তেনেকুৱা কিবা কালাৰিঙৰ কথা আছে নেকি? নাই নাই এইটো কালাৰিং নাই, কিন্তু ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। পুৰা মাষ্টাৰ 7A কপি। বিৰাট ভাল লাগিলে, গোটেইখিনি চালোঁ আৰু বিশেষকৈ এইটো মই নিব লাগিব, এনেকুৱা কেইটামান নিম। আৰু ভিডিঅ'টো বহুত দীঘল নকৰোঁ। ঈদৰ কাৰণে কিবা এটা দেখাই দিওঁ নি? প্ৰায় পাৰি। বিহুটো দেখাইছোৱে, ঈদৰ কাৰণেও দেখাই দিছোঁ। আৰু কেইদিনমান আগত মই আহিছিলোঁ, ইয়াত কুৰ্তা বিচাৰিছিলোঁ, মই নিলোঁ কুৰ্তা, বাট এতিয়া কি দেখাব? ঈদ স্পেচিয়েল। ঈদ স্পেচিয়েল। ঈদত চবেই কুৰ্তা পিন্ধে, মনত কুৰ্তা নাপায়, ভাল ভাল। ৱাও, মানে এইবোৰ চোৱা, কুৰ্তা ঈদৰ কাৰণে আহিছে। ঈদৰ কুৰ্তাত আৰু বহুত ডিজাইন আছে, চব খুলি দেখুৱাটো সম্ভৱ নহয়, আপোনালোকে আহিব। বঢ়িয়া, ফেঞ্চি ডিজাইন। এবাৰ ব্লেকটো চাই দিওঁ। ব্লেকটো চাব। এইটো একচুৱেলি ফুল ব্লেক নহয় ন? ফুল ব্লেক নহয়, জেড ব্লেক। ফুল ব্লেকত এটা বেলেগ আইটেম। আচ্ছা আচ্ছা আচ্ছা, বঢ়িয়া, থেংক ইউ। এণ্ড মাই ব্ৰ' অভি কাশ্যপ। তো গতিকে আহিব, ছাবস্ক্ৰাইব কৰিব দেই। আহিব, দোকানখনৰ ডিটেইলছ কৈ দিম। মৰাণহাট এটি ৰোড, ৱাৰ্ড নম্বৰ 3, আলম প্লাজা। য়েছ। সোমাই ৰাইট হেণ্ড চাইডে 3 নম্বৰ দোকানখন। মোৰ নামটো বাবু দা ক'লেই হ'ল। গতিকে আৰু এটা বস্তু লাষ্টত দেখাই দিওঁ। এয়া চোৱা ডিটেইলছ। এয়া আগতে কেৰি বেগ নাছিলে, এতিয়া নিজৰ দোকানৰ কেৰি বেগ এটা লঞ্চ কৰিছোঁ, বাবু দা ব্ৰেণ্ড, মৰাণ। চ' ফাইনেলি মই 5টা স্পৰ্টিং ল'লোঁ, আৰু 1, 2, 3, 4, 5টা। আৰু আপোনালোকে হয়তো ভাবিব পাৰে হঠাৎ কেনেকৈ চাৰ্টটো চেঞ্জ হৈ গ'ল। আচলতে মই এটা পিন্ধুৱাইছিলোঁ, ইয়াত দেখি ভাল লাগিলে, সোণৰ অসম, আৰু সেইটো পিন্ধাই কিনে মানে গোটেই ভিডিঅ'টো কৰিলোঁ, আৰু ভাল লাগিলে, সেইটো মই লৈ ল'লোঁ। আৰু সেয়া গিফ্ট হয়, কিন্তু গিফ্ট। থেংক ইউ। ৱেলকাম। ঈদ আৰু বিহুৰ শুভেচ্ছা দুটাই একেলগে দিলোঁ। থেংক ইউ, আৰু সকলোকে ধন্যবাদ। এতিয়া আহি পালোঁ বিশাল, আৰু এইফালে আছে ৰহান, আৰু আমি কিবা এটা বজাৰ কৰিম। কি বজাৰ কৰিম এতিয়া? হা? এই মমি পক' পেন ল'ব। হে নাৰী, কি লৈ আছা তুমি? বঢ়িয়া, কি লৈছা? কি লৈছা? কাপোৰ লৈছা? মই এটাই প্ৰশ্ন সুধিম। হে নাৰী, কিয় ৰাখিছে ইমান দীঘল দাড়ি? মুচন দেখো। বজাৰ কৰা, বিহু গিফ্ট এটা মোক দিবা। চ' বেছি বজাৰ নকৰোঁ, এই দুটাই লওঁ। লগ পাই গ'লোঁ। আৰু বন্ধু কিবা গিফ্ট চিফ্ট দিব নেকি বিশালৰ ফালৰ পৰা? শ্বপিং কৰিলে পাম ন? এই 2 পেকেট ল'লে পাম নাই? নহয়, মই তেল ল'লোঁ হয়, কিন্তু ৰান্ধিবলৈ ৰান্ধনি নাই। পাম নেকি ক'ৰবাত? বিচাৰিলে পাব। ঠিক আছে, বিশালত বিচাৰি আছোঁ।